কবিতাৰ শিৰোনাম মানুহবোৰে কান্দিছে, কথা আৰু বাট প্ৰণৱ খাৰজাৰা। আজি মোৰ নদীখন ক'ত, আকাশখন, চৰাইবোৰ, প্ৰিয় গছবোৰ ক'ত? মানুহবোৰ আজি বন্দী, এই কথা প্ৰকৃতিয়ে নাজানে। পৃথিৱীৰ অসুখ, ৰক্তিম সূৰ্যৰ প্ৰচণ্ড তাপত কাম কৰা জনগণৰ জীয়াই থকাৰ হাহাকাৰ। আজিৰ দৰে জীয়াটো ভুগিব লাগিব অনেক দিন। মানুহে মানুহৰ বাবে ৰৈ আছে নিস্তব্ধ পৃথিৱীত, এমুঠি খাই এমুঠি নাখায়, অন্তহীন অভাৱৰ যাত্ৰাত সিহঁত। বেলি উঠে আৰু ডুব যায় নদীৰ বুকুত। কি যে আনন্দৰ দিন আছিল, উৎসাহেৰে ওলাই আহিছিল দিনবোৰ উপভোগ কৰিবলৈ, দুচকুত ৰঙীন সপোন লৈ। পৃথিৱীৰ বুকুত জঁপিয়াই পৰিছিল এজাক মানুহ। আজি পৃথিৱীয়ে কান্দিছে, মানুহবোৰে কান্দিছে, অথচ মানুহবোৰ দায়ী বিশাল প্ৰকৃতিৰ ওচৰত। মানুহবোৰ দায়ী বিশাল প্ৰকৃতিৰ ওচৰত। ধন্যবাদ।